কবিতাৰ শিৰোনাম কালি ৰাতি গছ এজোপা মোৰ ঘৰলৈ পলাই আহিছে। কবি নীলিম কুমাৰ। কালি ৰাতি এজোপা গছ মোৰ ঘৰলৈ পলাই আহিছে। মাঝৰাতি মোৰ ঘৰৰ দুৱাৰত বহু সময় টুকুৰিয়াইছিল গছজোপাই। দুৱাৰ খুলি দি দেখিছিলোঁ এজোপা গছ ভয়ত কঁপি কঁপি মোৰ ঘৰৰ দুৱাৰমুখত ৰৈ আছে। দুৱাৰ খোলাৰ লগে লগে কঁপি কঁপি তৎক্ষণাত ভিতৰলৈ সোমাই আহিছিল গছজোপা। মই গছজোপাক ক'লোঁ, বহা, ড্ৰয়িং ৰুমতে বহা। নাই, গছজোপাই ড্ৰয়িং ৰুমত বহিবলৈ ভয় কৰিছে। পোনে পোনে মোৰ ঘৰৰ ভিতৰৰ ৰুমলৈ সোমাই আহিছে আৰু মোৰ বিচনাৰ তললৈ ভুমুকি মাৰি চাইছে। গছ কটা মানুহে বিচাৰি আহিলে লুকাব পৰা যাবনে নাই। গছজোপাই উচুপি উচুপি কৈছে, মই দীঘলী পুখুৰী পাৰৰ পৰা পলাই আহিছোঁ। চোৱা, মোৰ গাত এই 3টা আঁচ, অৰ্থাৎ মোক সিহঁতে 3 টুকুৰাকৈ কাটিব। মোৰ কাষৰ গছজোপাও সিহঁতে মোৰ চকুৰ সন্মুখতে 3 টুকুৰাকৈ কাটিছিল। কি যে চিৎকাৰ কৰি উঠিছিল গছজোপাই। আনে কেনেকৈ শুনিব, কেনেকৈ বুজিব? গছবোৰৰো যে যন্ত্ৰণা আছে, গছবোৰৰ যে আছে গছজোপাই ফেকুৰি ফেকুৰি ক'লে, এইবাৰ মোৰ পাল। গছ কটা মানুহবোৰে মোৰ পিনে চাই চাই কথা পাতিছিল। মোক 3 টুকুৰা কৰিব নে 4 টুকুৰা? এয়া মোৰ গাত 3টা আঁচ। ভয়ত ফুচফুচাই গছজোপাই কৈছে, এৰা, মই আন্ধাৰত অকণমান সুযোগ পাই তোমাৰ ঘৰলৈ পলাই আহিছোঁ। তুমি মোক বচাব পাৰিবানে? মোৰতো আৰু কোনো আশ্ৰয় নাই। চৌদিশে দেখোন গছ কটা মানুহ। তোমালোকে গছ নকটা মানুহবোৰে গছ কটা মানুহৰ পৰা বচাব পাৰিবানে? তোমালোক কোন শক্তিশালী, গছ নকটা মানুহবোৰ নে গছ কটা মানুহবোৰ? তোমালোক গছ নকটা মানুহবোৰে মোক বচাব পাৰিবানে?